গুড মৰ্ণিং, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড বি ব্লগ। এতিয়া নগাঁৱৰ পৰা ওলালোঁ, নগাঁৱৰ পৰা ঘৰলৈ এতিয়া গৈ আছোঁ। কথাটো মানে এনেকুৱা হ'ল, কালি ৰাতিয়ে মই মানে নগাঁও আহিব লগা হৈ গ'ল ঘপককৈ। মানে ভাইটিৰ আজি কলেজ আছেতো, ৰাতিপুৱা আহিলে আহি নাপাম। কাইলৈ কি কয়, যোৱাকালি ৰাতিয়ে আহি গ'লোঁ আৰু সেইটো কাৰণে ৰুমতে থাকিলোঁ বিজিতে মই। তাৰপিছত তাক এতিয়া থৈ পেলাই এতিয়া ঘৰলৈ গৈ আছোঁ। আমি এতিয়া ৰহা আহি পাই গ'লোঁ। তাতে নগাঁৱত একো খাই নাহিলোঁ ৰুমত, এতিয়া ইয়াতে চাহ অলপকৈ খাওঁ বুলি ভাবিছোঁ। ব'ল বিজিত ব'ল। এইফালে পাৰ হ'ব লাগিব ন? আলাইকুম। এয়া আমাৰ গৰম গৰম চাহ আহি গ'ল। বিজিত খা, এতিয়া পানীটো অলপ দেচোন মোকো। এইটোকে দিয়ক, এইটো অঁ বুন্দিয়া লাৰু লগত বুন্দিয়া। ঘটনা এটা ঘটিয়ে গৈছিলে নহয়। গাড়ীত পইচা আছে, গাড়ীত আমি গৈছোঁ খাবলৈ। তাৰপিছত আৰু কি হ'ল আৰু, বিজিতক ইয়াক আৰু আহিব দিলোঁ, আহিলে আহি পেলাই আকৌ দিবলৈ গৈছে জমনি। এতিয়া আমি হাইৱে গৈ আছোঁ। দেওশাল হৈ আমি সোমাই যামগৈ ইফালে। দেওশালৰ ফালৰ পৰা মানে এইফালে হাইৱে হৈ আহিলে মানে আমাৰ দেওশালৰ ফালে সোমাই গ'লে ওচৰতে হয়। সেইকাৰণে মৰিগাঁও ৰোডেদি নগ'লোঁ। মৰিগাঁও ৰোডেদি গ'লে বহুত দীঘলকৈ ঘূৰিব লগা হৈ যায়। হাইৱেটো অলপ উপভোগ কৰক, কিবা ঘৰত যাই পেলাই লগ পামগৈ। গুৰি আহি পালোঁ। এতিয়া ইয়াতে ৰখিছোঁ, ৰখি পেলাই অলপ ফটো উঠোঁ আৰু মই বিজিত কি কওঁ, ফটো উঠোঁ বোলো। উঠি হৈ গ'ল, এতিয়া যাই থাকোঁ আৰু ঘৰলৈ। নগাঁৱতো মৰিগাঁও ৰোডত আজি বহুত ডাঙৰ এক্সিডেণ্ট হ'ল। চাওক, এয়া গাড়ী যায় ধানত পালেগৈ।
কি যে গাড়ী চলাই নহয় মানুহবিলাকে ইমান বেয়াকৈ গাড়ী চলায় মদ খাই লৈ মানুহ বুঢ়া হৈ থাকোঁ নধৰে 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 মই ক'ত গৈছিলো